হেল্ল' গাইজ, মই ৰাজীৱ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈদা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটা অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ লগত আছে এইটো প্ৰজ্ঞা ৰব আৰু এইটো ৰাজদীপ গগৈ। এতিয়া আমি যাম আমাৰ লখিমপুৰ জিলাত থকা এখন ডেকা বাবা থানত। তাত হিন্দু মুছলিম সকলো মানুহ যায়, আমি মাজাৰ বুলি কওঁ। তালৈ গৈ আছোঁ, বলক যাওঁ, তাত আমি চামগৈ। চাইনা মগৰ কি চাব লাগে বলক এতিয়া যাওঁ আমি। আমি ফাইনেলি আহি পাই গ'লো। আমি ইয়াত ধুই লৈছোঁ। প্ৰথমতে ধুই ল'ব এনেকৈ। চলো গাইজ, এই থানখনৰ নাম হ'ল ডেকা ফকীৰ বাবা থান। ইয়াত চাইনামগৈ আছে। আপোনালোকে আহিব। এইখন আমাৰ লখিমপুৰ জিলাত আছে। লখিমপুৰ জিলা আপোনাৰ কেবিডৰ পৰা সোমাই আহি এঙাৰখোৱা চাৰিআলিৰ পৰা আহিলে বিলতীয়া গাঁও বুলি কৈ জেগা এডোখৰ আছে, তাতে আছে। আহিব আপোনালোকে। বহুত মানে ইয়াত মানুহে ইয়াত সেৱা কৰি মনৰ আশা পূৰণ হয়। ইয়াত হিন্দু মুছলিম প্ৰতিটো ধৰ্মৰ মানুহে আহে ইয়াত। পূৰ্ণিমা হ'লে ইয়াততো বহুত মানুহ আহে। পূৰ্ণিমা হ'লেতো আৰু ভাল লাগে। গোটেই ৰাতি নাম লৈ ইয়াত মছজিদো আছে। ইয়াত আপুনি এক চাইডে হিন্দু মানুহে পূজা কৰে আৰু এক চাইডে মুছলিম মানুহে। হেল্ল' গাইজ, আপোনালোক এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকিব। আজিৰ কাৰণে ৰাখিছোঁ। জয় আই অসম, জয় হিন্দ।